পুনৰবাৰ আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি কিশোৰ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই কিয় এনেকৈ ক'লে, কিনো ক'লে বলকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। তাই প্ৰশ্ন যে কিশোৰৰ চৰিত্ৰটো ইমান চুটিকৈ ক্লিয়াৰ ৰাখিম যে কিশোৰ ক'ৰবাত আছে, মইহে লগ পোৱা নাই হয়তো কামৰ সূত্ৰে, মানি ল'ব পৰা নাই। আৰু মই তেনেকৈয়ে ভাবি লৈছিলোঁ যে কিশোৰ ক'ৰবাত আছে, হয়তো আমি সদায় যেনেকৈ লগ পাই নাথাকোঁ, কামৰ সূত্ৰেহে লগ পাওঁ, তেনেকৈ মই কিশোৰক জীয়াই ৰাখিম যে কিশোৰ ক'ৰবাত আছে, মইহে লগ পোৱা নাই হয়তো কামৰ সূত্ৰে। বাকী আপুনি ঠিকেই কৈছে যে জন্ম ল'লেতো মৃত্যু অনিবাৰ্য। এই জীৱন নাটৰ মঞ্চৰ পৰা আমি সকলোৱে প্ৰস্থান কৰিব লাগিব। কিন্তু ভগৱানলৈ এটাই প্ৰশ্ন যে কিশোৰৰ চৰিত্ৰটো ইমান চুটিকৈ কিয় লিখিলে। আৰু ল'ৰাটোৱে বহুত কষ্ট কৰিছিলে। প্ৰথমতে চেনেলত চাকৰি কৰিছিলে, আছাম